শ্বুটিঙত ব্যস্ত জুবিন অভিমান ভাঙিল জুবিনৰ আহি আছে প্ৰিয়াৰ প্ৰিয় ৰাজ্যবাসীৰ সন্মুখত অভিমান ভাঙি পুনৰ শ্বুটিঙত নামি পৰিল অসমীয়াৰ হিয়াৰ মধু জুবিন গাৰ্গ মালিগাঁৱৰ ধৰমতলত তীব্ৰ গতিত চলিছে বিশিষ্ট পৰিচালক মুনীন বৰুৱাৰ ছবি প্ৰিয়াৰ প্ৰিয়ৰ শ্বুটিং কিয়নো 10 নৱেম্বৰত ছবি গৃহলৈ আহিব হাস্যৰসপূৰ্ণ অসমীয়া ছবিখন অকল প্ৰিয়াৰ প্ৰিয়ই নহয় আৰু কেইবাখনো ছবিৰ পৰিকল্পনা কৰিছে হাৰ্টথ্ৰব জুবিনে দিনবন্ধুৰ পিছত বহুত দিন বিৰতিৰ পিছত আকৌ এক্টিং কৰিছো এইখনত আৰু এইখনত মোৰ একেবাৰে বেলেগ দুটা চৰিত্ৰ দেখিব মানুহে আৰু মিছন চাইনাৰ লগত একেবাৰে নিমিলে চিনেমাখন একেবাৰে উল্টা এখন ফুল কমেডি অসমীয়া জাতি অসমীয়া ভাষা অসমীয়া সংস্কৃতিক জীয়াই ৰখাৰ যিটো সংগ্ৰাম সেই সংগ্ৰামৰ ওপৰত সেই মেণ্টেলিটিৰ ওপৰত এখন চিনেমা ভাইমানে লিখিছে খুব সুন্দৰ সুন্দৰ ডায়লগ আছে আৰু মানুহে ইমোশ্যনটো ফিল কৰিব ইয়াত যে আমি অসমীয়া কৰ্ণেল গোস্বামীৰ পিছত এইবাৰ প্ৰিয়াৰ প্ৰিয়ত জুবিনক দেখা পোৱা যাব সম্পূৰ্ণ দুটা বিপৰীত চৰিত্ৰত মিছন চাইনাৰ পিছত এতিয়া ৰাজ্যবাসীৰ অপেক্ষা প্ৰিয়াৰ প্ৰিয়লৈ এখনৰ পিছত আন এখন সফল ছবি নিৰ্মাণৰ বাবে এতিয়া উঠি পাৰি লাগিছে সকলোৰে আপোন শিল্পীগৰাকী